প্ৰশ্নটো প্ৰশ্নটো আহিব নহয় ন আপুনি যেতিয়া মোক ক'ব মুখ্যমন্ত্ৰীয়ে কৈছে যে যেতিয়া মোৰ উত্তৰটো শুনিব প্ৰশ্নটো আহিব নে নাহে মুখ্যমন্ত্ৰীয়ে কৈছে যে গৰুবিলাক গিৰ গাইবিলাক মৰিব লৈছিলে আৰু মৰিব লোৱাৰ কাৰণে বচাবলৈহে বিধায়কে লৈ গৈছে মই ভাবিছিলোঁ তেওঁ ডক্টৰেট তেওঁ যে ভেটেৰিনেৰী ডক্টৰ মই নাজানো নহয় তেওঁ ভেটেৰিনেৰী ডাক্তৰ নেকি যে গৰুকেইটা মৰিব ওলাইছিল বুলি জানিলে যদি ভেটেৰিনেৰী ৰিপৰ্ট আছে সেইটো তদন্তত ওলাব আৰু তেওঁ যদি নিজেই গৰুকেইটাক পৰীক্ষা কৰি কৈছে মই ইমান দেৰি ভাবাটো মোৰ ভুল যে তেওঁ ডক্টৰেট বুলি ভাবিছিলোঁ মই তেওঁ গৰু ডাক্তৰ গতিকে তেওঁ ৰ'বা তেনেকৈ মোৰ প্ৰশ্নটো শুদ্ধ হ'ল মইতো ৰখিয়ে আছোঁ প্ৰতিটো উত্তৰ দি গতিকে তেওঁৰ সেইটোৱে আৰু কি দিব গতিকে মই কৈছোঁ ইংগিতত কৈছোঁ আপোনালোকে ভালকৈ ধৰিব পৰা নাই আমাৰ কথাটো খোৱা নোখোৱাৰ যিটো কথাটো কৈছে সেইটো এটা বেলেগ অধ্যায় সেইটো পাতক বহু কথা ওলাই পৰিব তেতিয়া মই এইবিলাক কথালৈ ৰাজনীতি নকৰোঁ ইমান দৰ কথা নকওঁ মই বিধানসভাৰ ভিতৰতো কথাখিনি ক'ব পাৰিলোহেঁতেন কিছুমান মানুহে মোৰ মুখলৈ চাই আছিল আমাক এক্সপ'জ কৰি দিয়ে নেকি আমাক এক্সপ'জ কৰি দিয়ে নেকি মই নকৰোঁ মই এটা প্ৰজেক্ট কৰোঁ কেৱল ক্ষমতাটোৰ কাৰণেই ইমান দৰ কথা নকওঁ মই আগতে ভাবিছোঁ বিনাশকালে বিপৰীত গতি এইটো কি বস্তু আপোনাৰ এইটো কিন্তু যেতিয়া সেইবিলাক বহুত অপকৰ্ম হয় য'ত যেতিয়া পাপ হয় তেতিয়া মুখেৰে নোকোৱাকৈ কিছুমান কথা ওলায় সেইকাৰণে আপোনালোকে চাব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ক'লে আপোনাৰ কোনো বিজেপিৰ ভদ্ৰলোকে নিজৰ ল'ৰা ছোৱালীক সেই কথাখিনি নুশুনায় ক'ত বা কিবা কথা কয় এইবিলাক কয় নেকি মই শুনিছোঁ মই দেখা নাই দেই যে তেওঁলোকে এনেকৈ কাটে এনেকৈ কয় নেকি এইটোতো পিছততো আপোনাৰতো এইবিলাক ৰাইজে দেখুৱাব দিছ ইজ দ্য পাৰ্চন অফ দ্য মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰে সেই কথাবিলাক কয় সেইটোৰ লগত এইটো কি সম্বন্ধ কথাটো ডাইভাৰ্ট কৰিবলৈ বিচাৰি আছে আৰু আজিৰ পৰা আমি সেইবিলাক কথা পাতিছোঁ তদন্ত কৰিব আৰু সেই কথাখিনি মই আজি আপোনালোকে চাব আৰু এটা কথা কৈছোঁ বহুতে ক'ব খুজিব মানে তদন্ত কৰিলে নিশ্চয় ওলাব তাত গৰুকটিত গৰু আনিলে